Hey guys, welcome back to my YouTube channel NLP2 blog. আপোনালোকে চাব পাৰে মই কল লৈ লৈছোঁ আজি মানে কাঁচকলৰ পৰা চিপছ বনাম তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাব এয়া মই কলখিনি বইল কৰি ল'লোঁ বাকলি গুচাই তাৰপৰা এই কোলা কোলা ভাগখিনি মই অঁতৰাই দিব লাগিব কাটি কাটি নহ'লে মানে খাবলৈ বেয়া লাগিব আৰু গম পাইছে আৰু এয়া দেখিছে নহয় মই ধুনীয়াকৈ অঁতৰাই লৈছোঁ তাৰপৰা অঁতৰাই পিনে আপোনালোকে দেখিব কি কৰিম আপোনালোকেও এনেকৈ ঘৰত বনাই খাব পাৰিব এনেকৈ চিপছৰ নিচিনাকৈ পাতলা পাতলাকৈ কাটি ল'ব কিন্তু বইল কৰি ল'ব এনেকৈ ধুনীয়াকৈ কাটি ল'ব গোটেইখিনি সৰু সৰুকৈ ইয়াত চাব পাৰে মোক কাটি মানে হৈ গৈছে আৰু একটাও নাই এয়া কাটি আছোঁ ধুনীয়াকৈ একদম মানে বঢ়িয়াকৈ আৰু চাব পাৰে মই কাটি আছোঁ পূৰা তাৰপৰা এইখিনি এতিয়া ফ্ৰাই কৰিব লাগিব এয়া দেখিছে পূৰা তেল পকি আছে একদম জুইত তাৰপৰা এয়া একদম এই দিয়ে দিম আৰু ইয়াতে মছলা দি দিছোঁ ৰেড চিলি দিছোঁ তাৰপৰা আৰু কিবা কিবি মছলা আৰু তাৰপৰা নিমখ চিমখ ইয়াতে তেলতে দি দিছোঁ আৰু হালধি এয়া চাব পাৰে ধুনীয়াকৈ ফ্ৰাই কৰি দিছোঁ আৰু ইটোৰ ওপৰত সিটোও লাগি থাকিব নিদিব মানে এটা এটা হৈ যাব দিব নহ'লে মানে ভালকৈ নিসিজিব তো এয়া মই ভিতৰলৈ আহিলোঁ ভিতৰলৈ আহি এতিয়া মই এইখিনি এতিয়া খাব লাগিব একদম লৈ আহিছোঁ ইয়াত চাই দেখিব পাৰিছে কি বঢ়িয়াকৈ সিজি গৈছে চাব শব্দটো শুনিব একদম মানে পটাককৈ ভাগি গৈছে এয়া চাব পাৰে এতিয়া খাম আৰু মোৰ মানে জিভা পানী একদম ওলাই গৈছে এয়া চাব পাৰে এতিয়া খাম আৰু টেষ্টি আপোনালোকেও এনেকৈ বনাই কোনে কোনে খাই পাইছে মোক কমেণ্ট কৰি জনাব প্লিজ প্লিজ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইছিলোঁ আপোনালোকে বেলেগৰ ভিডিঅ'ত ইমানকৈ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰে আৰু শ্বেয়াৰ কৰে আৰু মোৰ ভিডিঅ'টোতে কেইটামান ভিউজ হয় আপোনালোকে মোৰ ভিডিঅ'টো অলপ মানে ভিউজ চিউজ আনি দিব আৰু 1K এইটো ভিডিঅ'ত 1K আনি দিয়ক আৰু এতিয়া চব পাৰে ইমান ধুনীয়াকৈ চিপছ বনাইছোঁ তো আপোনালোকেও ঘৰত বনাই খাব পাৰে এইখিনি এতিয়া আমাৰ মাহঁতলৈ থৈ দিম মাহঁতেও খাব অকল মই খালে কি হ'ব গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব